हेलो फ्रेंड्स डली महंत किचनলৈ आन এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই জহা চাউলৰ পায়সৰ ৰেচিপি লৈ আহিছো। খাবলৈ খুবেই টেষ্টি হয়। এই পায়সখন মই ঘৰত যিকোনো অনুষ্ঠান পাতিলে, জন্মদিন, আলহী আহিলে, নাম প্ৰসংগ অনুষ্ঠান পাতিলে এই পায়সখন মই ব্যৱহাৰ কৰো। খাবলৈ খুবেই ভাল লাগে। তেতিয়াহলে আহক ৰেচিপিটো আৰম্ভ কৰো। ৰেচিপিটো আৰম্ভণিতে কওঁ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে লাইক, শেয়াৰ, সাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। জহা চাউলৰ পায়সখন বনাবৰ কাৰণে একাপ জহা চাউল লৈছো। 30 মিনিট জিকাই ৰখা হৈছিল। তাৰ পিছত চেনি লৈছো একাপ। চাউলৰ আৰু চেনিৰ পৰিমাণটো সমান হলে খাবলৈ ভাল। গাখীৰ লৈছো 1 লিটাৰ। তেজপাত এখিলা, ইলাচি 3টা, অনুমানৰ হৰেক, খিচমিচ আৰু কাজু, আৰু লগতে লাগিব এচামুচ ৰিফাইন অইল আৰু লগতে বাটাৰ। পায়সখন বনাবৰ কাৰণে এটা ডাঙৰ পাত্ৰ লৈছো। তাত এচামুচ ৰিফাইন অইল দি দিছো। গেছটো লড ৰাখিছো। এতিয়া খিচমিচ আৰু কাজু অকমান দি দিছো, গোটেইখিনি দিয়া নাই। এইখিনি অলপ ৰংচুৱা হোৱাকৈ লৰাই ল'ব লাগিব। হৈ গৈছে। এতিয়া অকমান গাখীৰ দি চাম যাতে ফাটি নাযায়। কেতিয়াবা ফাটি যায়, সেইকাৰণে এনেকৈ দি চাব লাগে গাখীৰখিনি যাতে নষ্ট নহয়। এতিয়া উতাল আহি গৈছে, ফাটি যোৱা নাই। এতিয়া গোটেইখিনি গাখীৰ দি দিছো। এতিয়া গাখীৰখিনি সম্পূৰ্ণ ভালদৰে উতল আহিব লাগিব। সম্পূৰ্ণ উতল আহি গৈছে। এতিয়া মই চাউলখিনি দি দিছো আৰু লগতে চেনিখিনিও দি দিছো। এইখিনি দি লৰুৱাই থাকিব লাগিব। এনেকৈ লৰুৱাই থাকিব লাগিব যাতে পাত্ৰটোত লাগি নধৰে। এতিয়া তেজপাত আৰু ইলাচিখিনি দিয়া হ'ব। এনেকৈ দি লৰুৱাই থাকিব লাগিব। চাউলখিনি সিজি ভাত হৈ গৈছে। এতিয়া খিচমিচ দি দিছো। এইখিনি দি এনেকৈ লৰুৱাই থাকিব লাগিব। এতিয়া কাজু দিম। দেখিছে চাউলকেইটা সিজি ভাত হৈ গৈছে আৰু ভাতকেইটা ফাটি গৈছে। এয়া দেখিছে, এয়া এনেকৈ ফাটি যাব লাগে, তেতিয়া খাবলৈ টেষ্টি লাগে। মই এতিয়া শেষত বাটাৰ এচামুচ দি দিছো। অলপ লৰুৱাই লৈ এয়া ৰেডি হৈ গৈছে। এনেকৈ খাবচোন, খুবেই ভাল লাগে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু লাইক, শেয়াৰ, সাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।